गोदान दिल्लीयाव इउपिपिएलनि आफादगिरि प्रमद बर'नि खौरांमेल लोगोसे सानै एमपि रोनगोरा नार्जारी आरो जयन्त बसुमतारीआबो बाहागो लायो। 130 संबिजितारि सोदांनाय बिलआ शुक्रबाराव संसदआव गनायथि जायाखै आरो बे बिलआ बर'लेण्डनि थाखाय जोबोद गोनांथारमोन। सा सानजानि ओनसोलनि सुबुं अनजिमाया गुबुन हादरनि बाहागोजों गोरोबा। दासिमबो 200निबो बांसिन हारिनि गावनि थान्दै गैया आरो सीमा ओनसोल महरै गोबां जेंनाफोर दं। सा सानजायाव लकसभानि मासि बांहोनांगौनि सरकारखौ दाबि खालामदों होननानैबो खौरांमेलाव फोरमायो। गवायाव जुदि 16 लाख सुबुं अनजिमायाव सानै एमपि जानो हायो अब्ला बर'लेण्डआव 40 लाख सुबुं अनजिमानि थाखाय 3 एमपि थानो नांगौ होननानै खौरांमेलाव फोरमायो प्रमद बर'आ। ইউপিপিএলৰ পৰা 3জন সাংসদ আজি কিছুমান বহুত ইম্পৰ্টেণ্ট বিষয় ইয়াৰ ওপৰত সংবাদ মাধ্যমত কিছু কথা ক'ব বিচাৰিছোঁ। বিশেষকৈ সংবিধানৰ যিটো 131st এমেণ্ডমেণ্টৰ কাৰণে লোকসভাত ডিবেট চলি আছিলে, এইটো যোৱাকালি 2/3 মেজৰিটি নোপোৱাৰ কাৰণে এইটো পাছ নহ'ল। কিন্তু বিষয়টো খুব স্পৰ্শকাতৰ আৰু বিশেষকৈ আমাৰ উত্তৰ পূৰ্বাঞ্চল আৰু বড়োলেণ্ডৰ কাৰণে খুব ইম্পৰ্টেণ্ট। আৰু সেইকাৰণে আমি আমাৰ তৰফৰ পৰা আমি ভাৰত চৰকাৰক কিছু কথা ক'ব বিচাৰিছোঁ, যিটো নেকি যোৱা 30 বছৰে যোৱা 40 বছৰে আমি সংগ্ৰাম কৰি আহিছোঁ। ইয়াৰ জাষ্টিছবিলাক যেনেকৈ পাব লাগে তেনেকুৱা পোৱা নাই। সদায় এটা হাফ হাৰ্টেড এপ্ৰ'চ এটা হাফ ফিনিছ এটা সলিউশ্যন এটা ওলাই আছে, যিটোৰ কাৰণে উত্তৰ পূৰ্বাঞ্চলত কিছুমান এথনিক কমিউনিটিবিলাক ট্ৰাইবেলবিলাক টাইম এণ্ড এগেইন মুভমেণ্ট কৰিব লগা হৈছে। কিছুমানে বন্দুকো লৈছে আৰু যোৱা 70 বছৰৰ ভিতৰত 50 বছৰটো যদি চাবলৈ যায়, তাত প্ৰায় 50,000 উত্তৰ পূৰ্বাঞ্চলৰ পৰা লোক মৰিব লগা হৈছে। এতিয়া বিষয়টো হৈছে যে এই যে 50,000 লোক মৰিব লগা হ'ল ভাৰত স্বাধীনৰ পিছত, এইটো কিছুমান সাংবিধানিক যিটো আমাৰ ৰিড্ৰেছ আছিলে, সাংবিধানিক যিটো ব্যৱস্থা আছিলে, এইটো যদি অলপমান ৰিএলাইন কৰিলেহেঁতেন, অলপ যদি ৰিফৰ্ম কৰিলেহেঁতেন, তেতিয়া আমাৰ এস্পিৰেশ্যনছবিলাক উত্তৰ পূৰ্বাঞ্চলৰ আশা আকাংক্ষাবিলাক পূৰণ কৰিবলৈ বহুত ভাল সুযোগ পাইছিলে। যিটো BTC একৰ্ড তাত লিখা আছে 2003ৰ পিছত অহা মানুহবিলাক তাৰ বনাফাইড চিটিজেন নহয়। গতিকে 2003ৰ আগত যদি কোনোবা আছে সি থাকিব। 2003 চনৰ পিছত আজি কোনোবা বেলেগ বাহিৰৰ মানুহ গৈ পেলাই BTC এৰিয়াত ইলেকশ্যন কণ্টেষ্ট কৰিছে, যিটো নেকি 6 শিডিউল যিটো ডিমাণ্ড আছিলে, তাত যে ছেপাৰেট অট'নমি লাগে, ছেপাৰেট মানে এটা এটেনশ্যন লাগে গভৰ্ণমেণ্টৰ, তো এই গোটেই বিষয়টো ডাইলুট কৰি দিছে। তো সেইকাৰণে যিহেতু ৰিপ্ৰেজেণ্টেশ্যনৰ অভাৱত বা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ কনষ্টিটিউচনেল যিটো ৰাইটছ এইটো এনচিয়ৰ কৰিবৰ কাৰণে এনজয় কৰিবৰ কাৰণে মুভমেণ্ট কৰি 8,000 মানুহ মৰি পেলাই বড়োলেণ্ড ক্ৰিয়েট হৈছে আৰু তাত যদি এতিয়া কাৰোবাৰ পলিটিকেল ইণ্টাৰেষ্টৰ কাৰণে ইয়াৰ স্পিৰিটটো